চুলিখিনি চুটিয়েই হওক বা দীঘলেই হওক, যদি চুলিখিনি খহটা হৈ থাকে, মিহি নালাগে বা কোমল হৈ নাথাকে, তেতিয়া আমাৰ হাতেৰে চুইও ভাল নালাগে আৰু ফণিয়াইও ভাল নালাগে। সেই গতিকে আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ চুলিখিনি আমি কেনেদৰে কোমল কৰি ৰাখিম আৰু ঘৰুৱা পদ্ধতিৰে কেনেদৰে হেনা প্ৰস্তুত কৰিম। আৰু আপোনালোকে চাই থাকক, প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু চাই উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। নমস্কাৰ জনাইছোঁ সকলোকে, কি খবৰ? সকলোৰে নিশ্চয় ভালে কুশলে আছে আৰু ভালে কুশলে থাকক তাৰে শুভকামনাৰে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মই আপোনালোকক আজি দেখুৱাবলৈ ওলাইছোঁ মই চুলিত কেনেকৈ হেনা লগাম, মোৰ চুলিখিনিত মই কেনেদৰে যতন লওঁ বা ঘৰুৱা পদ্ধতিৰে মই ঘৰুৱাভাৱে কিদৰে মই হেনা লগাওঁ মই আপোনালোকক আজি দেখুৱাম সকলোখিনি। আৰু প্ৰায়ে লগ পালে মোক সোধে মই চুলিত কি লগাওঁ, আৰু মই আজি আপোনালোকক শ্বেয়াৰ কৰিম আপোনালোকৰ আগত মই কি হেনা লগাওঁ। হেনা আচলতে মই খুব কমেই লগাওঁ বুলি ক'লেও বেয়া নহয়, কিন্তু মই মাজে মাজে ঘৰুৱাভাৱে ঘৰুৱা জেতুকাৰ পাত প্ৰাকৃতিকভাৱে আজি হেনা প্ৰস্তুত কৰিম। আৰু মই সেই হেনা প্ৰস্তুত কৰাখিনি মই কি ধৰণে মই প্ৰস্তুত কৰিম সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু মই চুলিৰ যতনৰ বিষয়ে মই আৰু আপোনালোকক জনাই আছোঁ মোৰ অন্য ভিডিঅ'বিলাকত। তেন্তে আজিৰ ভিডিঅ'টো মই কেনেদৰে হেনা লগাম তাক মই আপোনালোকক জনাম। তেন্তে আপোনালোকে চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। জবা ফুলৰ পাত মই অলপ ভালকৈ ধুই লৈছোঁ, ধূলি পৰি থাকে যিহেতু নেকি গছত, সেইকাৰণে অলপ ভালকৈ ধুই চাফা কৰি লৈছোঁ। এতিয়া মই জেতুকা পাতখিনিও অলপ ধুই ল'ম। এতিয়া মই জেতুকা পাতখিনি অলপ ধুই লৈছোঁ ভালকৈ, ধুই এইখিনি এনেদৰে লগতে এইখিনি জবা ফুলৰ পাত আৰু এইখিনি মই জেতুকা পাত ধুই লৈছোঁ ভালকৈ। আৰু লগত দিম এনেকৈ নৰসিংহৰ পাত দুখিলামান মিলাই দিম। নৰসিংহৰ পাত দিলে আচলতে চুলি সহজতে নপকে, সেয়েহে দুখিলামান সেই হেনাৰ লগতে মিলাই দিম। বেলেগকৈ আমাৰ লগোৱা নহয় সেইকাৰণে ইয়াৰ লগতে পিচি লগতে লগাই দিম। নৰসিংহ পাতখিনিও মই ভালদৰে ধুই ল'লোঁ। আৰু এইকেইটা দিম, এইকেইটা হয়তো বহুতে চিনি নাই পোৱা, এইকেইটা হ'ল শেৱালি ফুলৰ গুটি। আৰু এইকেইটা মই এই হেনাখিনিতে মিলাম। কিয় মিলাম জানেনে? কাৰণ এই শেৱালি ফুলৰ গুটি লগালে আপোনাৰ যিবিলাক চুলি সৰি কিছুমানৰ টকৌৱে খায় বা যি ঠাইত চুলি নাথাকে সেই ঠাইত চুলি ওলায়, সেইকাৰণে মই এইখিনি গুটিও লগতে আমাৰ হেনাখিনিত মিলাই দিম। আৰু একেবাৰে শেষত দুচকলমান বিট মিলাই দিম। বিটে চুলিৰ ৰংটো ধুনীয়া কৰে, সেইকাৰণে অলপ বিটো দিম। কি কি সামগ্ৰী দিছোঁ এতিয়া অলপ দেখুৱাই দিছোঁ। আৰু একেবাৰে শেষত আমলখি কেইটামান মিলাই দিম। আৰু এতিয়া মই আটাইখিনি ভালদৰে মিক্সিত পিচি লৈ চুলিত সানি ল'ম। আৰু মোৰ চুলিখিনি দীঘল হোৱাৰ বাবে অলপ দিগদাৰ হ'ব, সেয়েহে মই লগাম আৰু যেনে তেনে অকণমান। এয়া মোৰ মিক্সিত পিচি হৈ গ'ল। এতিয়া ভালদৰে মই গোটেইখিনি বস্তু পিচি ল'লোঁ। এতিয়া মই চুলিত লগাই লৈছোঁ। আপোনালোকক লগোৱা ভিডিঅ'টো নাই, মই এনেদৰে লগাই 3 ঘণ্টা থৈ দিলোঁ। এতিয়া এইখিনি ধুই দিমগৈ, তাৰপিছত দেখাই আছোঁ। মোৰখিনি শুকাই গৈছে, এতিয়া মই ধুই লওঁগৈ। 3 ঘণ্টা সময় থোৱা হ'ল। এতিয়া হেনাখিনি লগাই থৈ দিয়াৰ পাছত মই চুলি ধুই ভালদৰে ধুই ল'লোঁ। শ্বেম্পু কৰা নাই যিহেতু, কিন্তু মই এনেই নৰ্মেল পানীৰে ধুই শুকুৱাই ল'লোঁ। আৰু এতিয়া শুকুৱাই লোৱাৰ পাছত মোৰ চুলিৰ কালাৰটো লাহে লাহে ধুনীয়া কালাৰ, হেনা কালাৰ এটা আহিলে। আৰু মই আপোনালোকক আজি এনেদৰে হেনা লগাই মই মোৰ ভিডিঅ'ৰ যোগেদি দেখুৱালোঁ মই কেনেদৰে চুলিখিনিৰ যতন লওঁ মাজে মাজে। আৰু কেনেকুৱা লাগিলে আপোনালোকে জনাব লৈ নাপাহৰিব।
আৰু মোৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক জনাম চুলিৰ আগবোৰ ফাটিলে আচলতে কি কৰিব লাগে। আৰু আমাৰ সাধাৰণতে চুলিবোৰ প্ৰায় ফাটে, সকলোৰে ফাটে যিহেতু, কিন্তু মোৰ এতিয়ালৈকে ফটা নাই। আৰু কিয় নাফাটে মই তাৰ বিষয়ে আপোনালোকক মোৰ ভিডিঅ'ৰ যোগেদি মই ইয়াৰ সমাধানটো দিম, কি কৰিব লাগে চুলিখিনি আগটো ফাটিলে। তেন্তে আপোনালোকে অপেক্ষা কৰক আৰু মোৰ ভিডিঅ'টো চাই থাকিব। ঘৰতে হেনা তৈয়াৰ কৰা ভিডিঅ'টো আজি ইমানতে সামৰণি দিব।